বিশ্ব পৰিৱেশ দিৱস হৈছে পৰিৱেশ সংৰক্ষণৰ বাবে পালন কৰা এক আন্তঃৰাষ্ট্ৰীয় দিৱস। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে ৫ জুন তাৰিখে পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ, বন সংৰক্ষণ আৰু প্ৰকৃতিৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা। এই দিৱসটো ১৯৭২ চনত ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিল আৰু ১৯৭৩ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে। ২০২৬ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু বা থিম হৈছে প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত জলবায়ুৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে, অৰ্থাৎ ইনস্পায়াৰ বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। ২০২৬ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিশ্বব্যাপী মূল কাৰ্যসূচী ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ নেতৃত্বত আজাৰবাইজান দেশৰ বাকু চহৰত অনুষ্ঠিত হৈছে। এই বিষয়বস্তুৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ বিশ্ববাসীক সক্ৰিয় ভূমিকা ল'বলৈ আহ্বান জনোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য। পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব বুজাবলৈ এই দিৱস পালন কৰা হয়। গছ-গছনি ৰোপণ আৰু বন সংৰক্ষণৰ প্ৰতি উৎসাহিত কৰা, বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ কমোৱাৰ প্ৰতি সচেতনতা সৃষ্টি কৰা, ভৱিষ্যত প্ৰজন্মৰ বাবে সুস্থ আৰু সেউজীয়া পৃথিৱী গঢ়ি তোলা, এয়াই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। গতিকে আহা আমি পৰিৱেশ বচাওঁ আৰু পৃথিৱী গঢ়োঁ।